বিচাৰক ইয়াত শিক্ষণ প্ৰশিক্ষণত ভৰ্তি হৈ থকা মোৰ শ্ৰদ্ধা নয়ন মেধি ছাৰ তো তেখেতক মই ধন্যবাদ জনাইছোঁ। এই হিচাপতে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি এখনিকৈ ফুলাম গামোচাৰে অসমীয়াৰ বাপতি সাহোন যিখন গামোচাই ভাৰতবৰ্ষত জিঅ'টেগ লাভ কৰিবলৈ সক্ষম হৈছে। জিঅ'টেগ সহজ কথা নহয়। সেই জিঅ'টেগ সম্বলিত এখনি ফুলাম গামোচা প্ৰথমে মই দিবলৈ আহ্বান জনাম নয়ন মেধি ছাৰক আৰু তেখেতক দিব আমাৰ এই পোনাটি কমলজ্যোতি দাসে। ইয়াৰ পিছতেই মই অসমীয়া এখন গামোচা মই আমাৰ মহান ৰঞ্জন ছাৰক দিবলৈ ছায়াশ্ৰীক আহ্বান জনাইছোঁ। ইয়াৰ পিছতেই মই আহ্বান জনাইছোঁ নদীডাঙৰীয়া দলত বিশেষকৈ আলোচনা কৰি থকা যিখন গামোচা এইবাৰ যিটো যোগাসন হৈছিল যোগ দিৱস, সেই যোগ দিৱসতো নদী ডাঙৰীয়াই অসমৰ স্বাভিমান সেই গামোচাখনকে লৈছিল। এইবাৰ মই আহ্বান জনাইছোঁ সংগালী হ'বলৈ ভোট দিবলৈ বিপ্লৱ কংগ্ৰেছ আগবঢ়াব। আৰু ইয়াৰ পিছতে মই আহ্বান জনাম এই অনুষ্ঠানটোৰ মূল কেন্দ্ৰবিন্দু যিজন ব্যক্তি নহ'লে এই অনুষ্ঠানটো পৰিপূৰ্ণ হৈ কেতিয়াও নুঠে। সেই তেনেকুৱা এজন মহান ব্যক্তি সবলা নাৰী আমাৰ মাজত উপস্থিত আছে। তেওঁ ধ্বজাবাহক হিচাপে আছে। তেওঁকো সেই জিঅ'টেগ সম্বলিত অসমৰ স্বাভিমান অঞ্চলত গামোচাখন দিবলৈ মই মায়াক আহ্বান জনাইছোঁ। ইমানতেই আজি যিটো আমাৰ অভিনন্দন অনুষ্ঠান সেই ঘোষণা কৰিছোঁ। Ooh.